उपस्थित भाई हैं सभी को मैं अधिक स्वागत करता हूँ। एक लोग से बात कर लीजिए। नमस्कार, 2 मिनट घर दुआर नहीं थी, नौकरी चाकरी में बहुत दिकदार बा, वेतन कम बा, अरे ये दिकदार बा, बेटा जवान बा। वेतन कितना मिलता है अभी पेमेंट? फॉरेस्टर ने वेतन है 3 बच्चों 4 बच्चे हो गए बड़ा बेटा के। कितना मिलता है अभी वेतन? 2000 पहले डूबत रहे, अभी एक महीना थोड़ा मोबाइल लेटरिन बाथरूम शौचालय पिए के पानी के गवर्नमेंट सुविधा। अच्छा, हेल्थ चेकअप होला रहा लोग डॉक्टर इलाज करेला के चेकअप करेला महीने में? मतलब आज तरीके से कोनो के लेटरिन के एगो कल पानी पिए के नहीं करे। हम तो जानते बानी पोखरा में जन्म पोखरा भैया हो गए काम करने में हमारे बाप दादा आज 58 में आई कोनो के कॉल हो सकती है कोनो के पानी पिए 426 एक महीना काम करा, एक महीना के एक महीना के। अच्छा, तो आप लोग इंश्योरेंस और पीएफ बा कोई नौकरी लेके सर्विस पे करा करी तो हमनी के बहुत हाई क्वालिटी बहुत लर्निंग ईएसआई कोई के नहीं के ना ये कुछ ईएसआई पीएफ नहीं। रुराल बने के ये सुविधा भी गवर्नमेंट के सुविधा भाई गवर्नमेंट माटी डीडीसी के हर तरह के लेकिन हिया ना एगो लाइट देता ना एगो पानी की सुविधा देता सरकार के प्रधानमंत्री जी कहना बा कि हर व्यक्ति के एगो घर होना चाहिए। हमने तो जब इंडिया के नागरिक हो ओकरी के तो हम खेदे ना सके इंडिया के नागरिक इंडिया में कहीं भी घर बना के रख सकता लेकिन प्रधानमंत्री माननीय मुख्यमंत्री डांगरिया नेतृत्व राजकीय सफाई कर्मचारी आयोग गठन হৈছিলে और এই আয়োগৰ চেয়াৰমেন হিচাপে মই আজি কোকৰাঝাৰ আহি উপস্থিত হলো। আজি सफाई कर्मचारीৰ কলনী ভিজিট কৰিলো। আমি তেওঁলোকৰ বেসিক প্ৰব্লেমবিলাক চালো। মই খোৱা পানীৰ সমস্যা আছে, থাকাৰ ঘৰৰ সমস্যা আছে, দৰমহা পাতি মিনিমাম ৱেজটো পোৱা নাই, তেওঁলোকে ইএসআই নাই, পিএফ নাই। গতিকে এইবোৰ সমস্যা লৈ কাষ্ট সাৰ্টিফিকেট বেছিভাগ মানুহৰ নাই। এইবোৰ সমস্যা লৈ অহাকালি আমি ডিসি অফিসত মিটিং মাতিছোঁ। তাতে ইয়াৰ ডিসি মহোদয় থাকিব, লগতে আৰু ডিপাৰ্টমেণ্টৰ বিষয়া থাকিব। গতিকে তেওঁলোকৰ জীৱনটো কেনেকৈ আৰু উন্নত কৰা যায়, কেনেকৈ ডেভেলপ কৰা যায়, এইটোৰ কাৰণে আমাৰ আয়োগটো সিদ্ধান্ত ল'ব। ধন্যবাদ। আৰু এটা কলনী আছে ইয়াৰ পৰা আমি আৰু 2-3টা ঠাইত ভিজিট কৰিব যাম, যেনেকা এনটিপিচি তাতে সাফাই কৰ্মচাৰীবোৰ আছে, তাতে যাম, মেডিকেল কলেজত যাম, আৰু ইয়াতে সিআইটিত যাম, চিভিল হস্পিটেলত যাম। গতিকে য'ত য'ত সাফাই কৰ্মচাৰী আছে ইয়াতে তেওঁলোকৰ বৰ্তমান চিচুৱেশ্যন কেনেকা কি হৈ আছে এইটো আমি এটা সাৰ্ভে হিচাপত কৰি আছোঁ। আৰু অহাকালি যিটো বৈঠক আছে আমাৰ তাতে মিটিঙত আমি এই বস্তুটো কেনেকা সলভ কৰা যায় আৰু সিদ্ধান্ত ল'ম। থেংক ইউ। नमस्कार, मैं अभी वार्ड नम्बर 7 আমি বাসিন্দা हूँ और आज कलनीत मोटामुटी अपना 70 बছৰৰ পৰা আমি নিবাস কৰি আছোঁ। ইয়াতে মোৰ দেউতা হয় উকিল পাছপোৰ্ট। তো আমি এইটো ক'ব বিচাৰিছোঁ যে আজি আমাৰ CM ডাঙৰীয়া আমাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিখিনি আমাৰ জাতিৰ কাৰণে যিখিনি ভাবিলে সেইটো কাৰণে আমি বহুত বহুত ধন্যবাদ খুব ধন্যবাদ দিছোঁ। আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ দিছোঁ যে আমাৰ সাফাই কৰ্মচাৰীৰ কাৰণে যি আমাৰ এতিয়ালৈকে কোনো এনেকা চৰকাৰ কোনো এনেকা মন্ত্ৰী ভবা নাই যে আমাক সিহঁতৰ কাৰণে আমাক এনেকা সিদ্ধান্ত এটা ল'ব লাগে যে ইহঁতৰ কাৰণে এটা ইহঁতৰো ডেভেলপমেণ্ট হোক, ইহঁতৰো বিকাশ হোক, ইহঁতৰো ভাল হোক, সুবিধা পাওক। সেইটো নিয়ম মতে হিচাপে মই বহুত ভাল পাইছোঁ যে আমাৰ চৰকাৰে এইখিনি এটা ষ্টেপ লৈ এটা আয়োগ গঠন কৰিছে। আমাৰ বাছৰ মানুহ এটা চেয়াৰমেন হৈ পালে তাৰ কাৰণে বহুত ডাঙৰ কথা আমালোকে। আৰু আমাৰ যিখিনি সমস্যা আছে আমি চেয়াৰমেন ডাঙৰীয়াক জনালোঁ যাতে সেই আমাৰ সমস্যাটো আমাৰ CM ডাঙৰীয়ালৈ ক'ব যে আমাৰ এইটা আমাৰ জাতিৰ কোকৰাঝাৰ বা আমাৰ বিভিন্ন জায়গার আমার সমস্যাটো যিখিনি আছে এই আমার CM ডাঙৰীয়াৰ লগত আমি ডিসকাস কৰি যিখিনি আমাৰ আগবাঢ়াব পাৰে, আমাৰ জাতিক উঠাব পাৰে, সেইটো আমি বিৰাট ধন্যবাদ পাম। আর আমার CM ছাৰকো ধন্যবাদ দিম। আর আমার সকলোকে যিমান যুৱক যুৱিতা আছে যিহঁতে শিক্ষা লৈ আছে, শিক্ষাৰ ক্ষেত্ৰত আমাৰ অলপ কমি আছে যে আমি স্কুলৰ চিপো নাপায়, কিছুমানে আমাৰ পঢ়া পাতি লৈ আমাৰ এৰেঞ্জমেণ্ট কৰিব নোৱাৰে।
ভাল স্কুলত দিব নোৱাৰে, ইহঁতৰ ডেইলি ৱেজেছৰ প্ৰব্লেমৰ কাৰণে ভাল চাকৰি নাই, এটা ভাল ঘৰ নাই, কোনো এডুকেশ্যন চিষ্টেম ল'ব নোৱাৰে। যিহঁতে আপোনাৰ হেল্থত কাম কৰি আছে ছ'চাইটিত, আমাৰ মানুহকেইটা য'তে পায় ত'তে কাম ঠিকে কৰি আছে, কিন্তু কেছ হ'ল যে আপোনাৰ তাতে ইহঁতে এটা চৰকাৰৰ নিয়মত বাবে যিটো চাকৰি হিচাপে বেতন এটা হ'ব লাগে সেইটো নাপায় ছাৰ, সেইটো নাপায়। যিহঁতৰ আমাৰ চৰকাৰী এটা ঘৰ হ'ব লাগে সেই ঘৰটো নাপায়। আমাৰ এইফালে পানীৰ সুবিধা নাই। আমাৰ এটা অল বিটিআৰত এটাই আমাৰ হৰিজনৰ এটা স্কুল, সেইটো এটা গ্ৰাণ্ট হ'ব লাগিছিল, সেইটো আজিলৈকে হৈ পোৱা নাই। আমাৰ মিউনিচিপালিটিত যিখিনি আমাৰ মানুহ আছে কাম কৰি আছে, ইহঁতৰ ডেইলি এটা কাম নতুন মানুহ উঠাব লাগে এজ পাৰ আমাৰ টাউন ডেভেলপমেণ্ট, আমাৰ টাউন এৰিয়া হিচাপে, সেইটো আমাৰ হৈ পোৱা নাই। আমি সকলো আমাৰ মানে এডমিনিষ্ট্ৰেশ্যন চিষ্টেমকে আমাৰ CM ডাঙৰীয়াক মই ৰিকুৱেষ্ট কৰিছোঁ যে আমাৰ যিখিনি বক্তব্য আছে আমি ৰিকুৱেষ্ট কৰিলোঁ যে আমাক সকলোকে আমাৰ বাছপুৰ যিখিনি অল আছামত আমাৰ বাসিন্দা কৰি আছে যাতে চবৰে বিকাশ হওক, চবৰে ভাল হওক, আৰু মানুহ আগবাঢ়ি সমাজক মিলি জুলি থাকিব পাৰে। আৰু আমি চৰকাৰৰ লগত মিলি কাম কৰি আছোঁ আৰু কাম কৰিমে, আৰু এই চৰকাৰৰ লগতে আমি থাকিম। আৰু আমি তাৰ কাৰণে বহুত বহুত ধন্যবাদ দিছোঁ যে আমাৰ এটা বাছপুৰ মানুহ আজি এটা আয়োগৰ এটা চেয়াৰমেন হৈ আহি পালে আৰু আমাৰ প্ৰত্যেকটা ডিষ্ট্ৰিক্টত ভিজিট কৰি আছে। আৰু আমি বিচাৰোঁ যে আমাৰ যিখিনি সমস্যা আছে সেইটো এটা সমাধান হওক, সেইটোকৈ আমি ধন্যবাদ দিওঁ।